অতি সহজে কাকো বিশ্বাস কৰিব পৰা নাযায়, কাৰণ বিশ্বাসৰ মৰ্যাদা সকলোৱে দিব নাজানে। কাৰ ভিতৰত কি আছে আমি কোনেও নাজানো বুলিয়েই হয়তো পৃথিৱীখন ইমান ধুনীয়া। এটা সময়ৰ পিছত তুমি হয়তো বুজি পাবা বহুত মানুহে তোমাক ব্যৱহাৰ কৰিছে, কেতিয়াও ভাল পোৱা নাই। সময়ে শিক্ষা দিয়ে, আকৌ সময়ে শিক্ষা কাঢ়ি লৈ যায়। আচলতে পৰিস্থিতিয়ে মানুহক সকলোতকৈ বেছি নিয়ন্ত্ৰণ কৰে। অতিমাত্ৰা বিশ্বাস আৰু আস্থাই মানুহক এটা সময়ত খুব অকলশৰীয়া কৰি দিয়ে। আনৰ আগত নিজৰ দুৰ্বলতাবোৰ কেতিয়াও নেদেখুৱাব, কাৰণ দুৰ্বলতাৰ সুযোগ সকলোৱে ল'বলৈ বিচাৰে। তুমি বিশ্বাস ৰাখা সফলতাৰ প্ৰতি। ব্যৰ্থতা এটা সময়ত হাৰি গৈ সফলতাকে পথ দেখুৱাই দিব। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ, সহজ আৰু সুখময় কৰি তোলে। দুখৰ সময়খিনি বহুত দীঘল হয় আৰু সুখৰ মুহূৰ্তখিনি সোনকালে নাইকিয়া হৈ যায়। কাৰোবাক সপোন দেখাই গুচি যোৱা অতি সহজ, কিন্তু লগত থাকি কাৰোবাৰ সপোন পূৰণ কৰাটো বহুত কঠিন। কিছুমান কষ্ট ইমান বিশাল যি সহ্য কৰিব পৰা নাযায়। কিছুমান বেদনা ইমান অসীম যি বুকুত ৰাখিব নোৱাৰি। কিছুমান মানুহ ইমান আপোন যি হেৰাই গ'লে তেওঁক কেতিয়াও পাহৰিব পৰা নাযায়। সেইজন মানুহক কেতিয়াও ক্ষমা নকৰিবা, যিয়ে মানুহৰ আবেগ অনুভূতিক লৈ খেলা কৰে।